এইটো বন্ধ হৈ গ'ল কি হ'ল খতম ঠেলিব লাগিব নি ঠেলিব লাগিব খতম বাহ বেটা বাহ দিয়া 100 টকা তো এই 100 টকা দিছে আমাক তেল আনিবলৈ বলা তো আমি তেল লৈ আহো খোজকাঢ়ি আহি থাকা এইটো আমাৰ কুৰপান দা বডি দেখাই দিয়কচোন কেলা তামাম ও মাই গড এই তামাম মজা আজিপুৰ দা বডি চাও কাম নাই তোমাৰ ও কুৰপান মজা হেল্ল' গাইজ তো আমি আজি গৈ আছো কনা নদী গা ধুবলৈ বেছি যোৱা নাই আমি 4জন গৈ আছো আৰু 2জন আছে পাছে আহি আছে আমি গৈ আছো স্কুল ছুটি হৈছে এতিয়া কি হ'ল আমার দাদার তেল খতম হয়ে গেল যেনে তেনে গৈ আছে তেল খতম একবার স্টার্ট বন্ধ হয়ে গেছিলে তো আগত ডিপু আছে তাতে ভৰাই লম আৰু এইটো বন্ধ হৈ গ'ল কি হ'ল খতম ঠেলিব লাগিব নি ঠেলিব লাগিব খতম বাহ বেটা বাহ বলা এতিয়া ঠেলি বলক ঠেলি বলক লাহে যাব লাগিব দিয়া 100 টকা তো এই 100 টকা দিছে আমাক তেল আনিবলৈ বলা তো আমি তেল লৈ আহো খোজকাঢ়ি আহি থাকা আমি ডিপু আহি পালোহি বটল তো মিলেগা এতিয়া বটল ক'ত পাম আমি
তোমাৰটোত ভৰাই লোৱা তাৰপিছত সেইটো লোৱা बोतल होबो हाँ एक बोतल दीजिए तो आगे में हम लोग का दोस्त बोतल हम लोग कहाँ से देगा ये ना बता ढाबा में बोतल मिलेगा देखता मजार बोतल उसमें पूरे घुसेगा पानी बोतल এতিয়া পানী बोतल বিচাৰিব লাগে তেতিয়া গৈ আছো পানী बोतल বিচাৰিবলৈ ক'ত পাম এইটো এটা পাইছো क्या बात है पानी बोतल লেতেৰা হৈ আছে দে থাক हाफ लिटार है होबो यार কি 100 টাকা 150 টাকা হয়ে যাব না মারে রে খোলা এটো पानी का बोतल है गिला मारे कि दोनों भरा तुम भरा কি এই যে আমারটা পে করলাম আমার 50 টা আসতো তো তাত 50 টাকার ভরবা তুমি 100 টাকার ভরবা হয়ে যাব দাম কম না তো পয়সা দে দাও তো গাইস আমি তেল লৈ এয়া তেল তো আমি গৈ আছো এইটা খেলি দিলে আহিব গৈছে অলপ অহা নাই তাতে আছে বাহ বেটা বাহ অলপো যোৱা নাই যে আমিতো ভাবিছো পুৰা তোমালোকে গৈ আছা খোজকাঢ়ি কি পেট্ৰল ডাইৰেক্ট ডিপুৰ পৰা আনিছো বটল ক'ত পাম এইটো বিচাৰি আনিছো বটল কৰোৱা যেন তেন চলিলে হ'ল তাৰপিছত ডিপুত ভৰালে হ'ল
আমি ভাবিছিলোঁ গা ধুব যাম, কিন্তু এতিয়া চাইছোঁ বৰষুণ আহি আছে। ইয়াত আহি পোৱাই নাই এতিয়ালৈকে, ইয়াত মানে বৰষুণ দি আছে। আমাৰ পিনে নাছিলে, আমাৰ পিনে অলপ অলপ ৰ'দ আছিলে, তো ইয়াত অলপ অলপ বৰষুণ দি আছে। তো এতিয়া বৰষুণতে গা ধুব লাগিব আৰু। রাস্তাটা ইমান মজা আছে, তামাম মজা। আমার বগিনদীর রাস্তা একেবারে বেয়া, ভাঙা চিঙা। ইয়াত রাস্তা চাপ কিমান মজা। তো গাইস আমি আহি পাই গলো। বাইক নমাই দিবা ধৰি। ৰখাই দিয়া ইয়াতে। তো গাইস এয়া বাইক ইয়াত পাৰ্কিং হ'ব। তো আমি এতিয়া আহি পাই গ'লো। এইটো চাওক, তামাম মজা লাগিব। বলা বলা বলা। ক'ত? তো গাইস এইটো চাওক কিমান মজা জেগা হয়। ও ভাই, তো গাইস চাওক কিমান মজা হয়। ও তো গাইস চাওক আমাৰ ইনষ্টাগ্ৰাম আইডিত চব ব্লেক ব্লেক আছে, ব্লেক 07। তো চাওক গোটেইখিনি ব্লেক পিন্ধি আহিছে, গোটেইখিনি। ময়ো ব্লেক পিন্ধি আহিছোঁ। এইটো এজন আহি আছে, এইটো ব্লেক পিন্ধি আহিছে। তো এইটো এজন আছে, সেইটো ব্লেক, চব ব্লেক, গোটেইখিনি ব্লেক, অকল ব্লেক আৰু ব্লেক। তো গাইস চাওক এইটো আমাৰ ব্লেক 07 চব ইয়াত আছে, গোটেইখিনি ব্লেক পিন্ধি আহিছে। তো আজি ফুল মস্তি। একো নহয়, একো নহয়, মোবাইল একো নহয়, একো নহয়। এইটো দলং হয়। তাত কি মস্তি, কি মজা লাগিব ইয়াত গা ধুই। ওচৰত গৈ দেখাই আছো। গাইস কি মজা। তো এইকেইটা ভিডিঅ' বনাই আছে পুৰা।
তো গাইজ গা ধোৱা হৈ গ'ল তো এতিয়া লাহে লাহে যাব ওলাইছোঁ এই আগত মানুহ আছে বাৰু এইকেইটা ধুই আছে ঐ বলা হেল্ল' সোনকালে ধোৱা তো গাইজ মই ওপৰত আছিলোঁ তো ইয়াৰ পৰা নামি লওঁ তো ওপৰৰ পৰা নামি আছোঁ वाह वाह আজিবোৰ কি বডি वाह এইটো আমাৰ কুৰপান্দা वाह কুৰপান্দা বডি দেখাই দিয়কচোন কেলা तमाम ओ माय गॉड ए तमाम मजा আজিবোৰ দা বডি চাও কাম নাই তোমাৰ ओ ओ ओ ओ কুরবান ওয়ে মজা তো গাইজ হৈ গ'ল তো আমি এতিয়া যাব লাগিছে তো গাইজ আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত